everyone, welcome to my channel. আৰু এটা নতুন vlog লৈ মই ঋতুপৰ্ণা আপোনালোকৰ ওচৰত আকৌ কাপচাপিলোহি। Well, আজি আমি পূজা চাব গৈ আছো। আজি অষ্টমী আৰু আমাৰ টিকলা আমি পূজা চাবলৈ গৈ আছো। আমাৰ এও এইফালে চলাই আছে গাড়ী। সকলোকে শুভেচ্ছা জনালো দুৰ্গা পূজাৰ অষ্টমী শুভেচ্ছা যাচিলো সকলোকে। তাকে ভালকে ৰবা মই তোমাক শুভেচ্ছা যাচিলো আৰু বাকীখিনি আমাৰ ঋতুপৰ্ণাই ক'বই। আমি এতিয়া আমাক পূজা চাবলৈ লৈ আনিছে আমাৰ মিষ্টাৰ অমৃত হাজৰিকাই লৈ আনিছে পূজা চাবলৈ। ক'লৈ নিয়ে নাজানো আৰু টাউনলৈ নিম বুলি কৈছে। ইমান ভিৰ, আমি তাকে ভাবিছোঁ কাৰখন ক'ত পাৰ্কিং কৰিম। ভিৰ, আমাৰ টিকলা অসুবিধা দিয়ে নেকি নাজানো। টিকলা হাই কৰি দিয়া, শুন হাই কৰি দিয়া, হাই কৰি দিয়া। আমাৰ এই কি কয় আথাৰ্বে নতুন শাৰ্ট পিন্ধিছে, পেণ্ট পিন্ধিছে আৰু শ্বুজ পিন্ধিছে, নিউ শ্বুজ ন হয়নে? আৰু নহয়নে? কি হ'ল তুমি একো কোৱা নাই? পূজা চাব আহিছা? তোমাৰ আজি এইটো ছেকেণ্ড পূজা। ফাৰ্ষ্ট যোৱা লাষ্ট ইয়েৰ তাৰ যেতিয়া হেৰি আছিলে পূজা আছিলে, সি তেতিয়া সৰু আছিলে, ছেপ্টেম্বৰ অক্টোবৰ 2 মাহ আছিলে তাৰ। তেতিয়া সিটো চাব যাব নোৱাৰে, ময়ো নোৱাৰিলোঁ তাৰ লগতে। এনেই অকণমান চাৰিআলি বেবেজীয়া চাৰিআলিলৈ ওলাই গ'লোঁ আৰু তাক মাক ওচৰত থৈ পেলাই ওলাই গ'লোঁ। আজি ইয়াক মানে ফাৰ্ষ্ট টাইম আজি পূজা চাব ন বাবু। আৰু হেৰি যে কি বুলি কয়, তুমি মানকাছাৰৰ পৰা কিয় আহিছা? মেইন ৰিজনটো কোৱাচোন। কোৱা। এওঁ ভালকে ফ'কাছত অহা নাই, লাইটটো বেয়া, মানে লাইটটো এইফালে যোৱা নাই। কোৱাচোন তুমি মানকাছাৰৰ পৰা কিয় আহিছা? দেহামলৈ পূজা দেখাব, সি প্ৰথম পূজা পাব সেইকাৰণে ন হয়নে? শুন চব বন্ধই কৰিম। লগত দেখাম কি কি ক'ত ক'ত চাওঁ, ক'ত ক'ত যাওঁ আমি পূজা চাবলৈ। ৱেল ষ্টে টিউন। এই আমাৰ আথাৰ বাৰু এওঁ লৈ আহিছে। মই খোজকাঢ়ি চাবলৈ আহি আছো। আই টি আই ন আন্ধাৰ আগৰ নিচিনা ইমান হেৰিটো নাই। আগতে যেনেকুৱা ভিৰ ন, লাইটটো অলপমান কম। সেয়া কৰি দিয়া দেহা, সেয়া কৰি দিয়া। আমি কি খাই আছো এটা চিকেন ফ্ৰাইড ৰাইচ। ৰেষ্টুৰেণ্টত নোৱাৰিলোঁ খাবলৈ ন, 9টা বাজি গ'ল, চব দোকান বন্ধ। আমি এতিয়া গাড়ীৰ ভিতৰত, ইমান গৰম পৰিছে। কৰা গৰম কেনেকুৱা? বহুত গৰম পৰিছে। হা বহুত গৰম। এতিয়া মানে আমি ৰেষ্টুৰেণ্টত খাব নোৱাৰিলোঁ, লৈ আহিছোঁ গাড়ীতে খাইছোঁ। এইটো আমাৰ আচাৰ। Oh, say hi, my baby. Say hi to everyone. You're feeling sleepy?
Huh? You're feeling sleepy? Only yes. Say yes. You're feeling sleepy? You're feeling sleepy? এইটোৱে আছিল আজি আমাৰ ব্লগটো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব এণ্ড দ'জ হু আৰ নিউ ইন মাই চেনেল প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড হু ছাবস্ক্ৰাইবড থেংক ইউ ছ' মাছ এণ্ড আৰু এটা নতুন ব্লগ লৈ আকৌ আহিম থেংক ইউ